বিজেপি দল বিজ্ঞাপন আৰু বিভাজন কৰা দল মন্তব্য সাংসদ গৌৰৱ গগৈৰ মন্ত্ৰী হিমন্ত সমষ্টিয়ে বিজেপি প্ৰাৰ্থী হৈ সভাত নিৰ্বাচনী প্ৰচাৰ অভিযান লাংফেৰ সমষ্টিত এএছডিসিৰ প্ৰাৰ্থী সোনা সিং টেৰাঙৰ জোৰদাৰ নিৰ্বাচনী সভা নমস্কাৰ মই সঞ্চয়তা টেৰনপি কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল বুকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বুকাজান সৰুপথাৰ দেওপানী আৰু বৰজান পৰিষদীয় সমষ্টিত কেইবাখনি সভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে কাৰ্বি পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে বিশাল জনসভা আয়োজন কৰাৰ বিপৰীতে সমষ্টিৰ সুকে কোণে সৰু সৰু নিৰ্বাচনী সভা আয়োজন কৰি ৰাইজৰ মাজত সোমোৱা পৰিলক্ষিত হৈছে মঙলবাৰে সাংসদ গৌৰৱ গগৈ বুকাজানত উপস্থিত হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় মানুহে সহায় পাব লাগে উপযুক্ত আমাৰ দুখীয়া শ্ৰেণীৰ ওচৰ মানুহ আৰু অঞ্চলকেইটাই যে উপকৃত হ'ব পাৰে তাৰ আমি সকলোৱে মিলিজুলি আমি চেষ্টা কৰিম যে আপোনালোক সকলো ওচৰলৈ যাম সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈ বিজেপি দলক বিজ্ঞাপন আৰু বিভাজন কৰা বুলি উল্লেখ কৰে এইবাৰ নিৰ্বাচনত অসমীয়া ৰাইজে প্ৰতাৰক বিজেপিক এশেকা দিব বুলি কৈ সাংসদ গগৈ কয় যে এবছৰৰ আগত তুলিৰাম নেতৃত্বাধীন কাৰ্বি পৰিষদখনত দুৰ্নীতিগ্ৰস্ত বুলি কোৱা বিজেপি দলে এতিয়া সেই দুৰ্নীতিগ্ৰস্ত নেতাসকলকে ৰঙা দলিচা পাৰি দিছে দল বিজ্ঞাপনৰ দল কথাবিলাক শুনি আমি ভাল পাওঁ কিন্তু ৰাস্তাটোত কথা দেখা নাপাওঁ নমামি ব্ৰহ্মপুত্ৰ ক'লেকি বহুত আমাৰ অসমৰ মানুহ উপকৃত হ'ব কি উপকৃত হ'ল মাজুলী মানুহ কি উপকৃত হ'ল নিমাতী ঘাটৰ মানুহ কি উপকৃত হ'ল আজি তেওঁলোকৰ জাতি মাতি বেটিকতা কয় আৰু তেওঁলোকৰ সেই প্ৰাৰ্থী প্ৰতিনিধিসকল আজি এই অঞ্চলৰ ভিতৰত কাৰ্বি নন কাৰ্বিৰ মাজত জুই লগাবলৈ কাজিয়া লগাবলৈ সংঘাত লগাবলৈ আজি চেষ্টা কৰিছে বিজেপি দল এতিয়া দুৰ্নীতিগ্ৰস্ত নেতা আৰু অপৰাধীৰ আশ্ৰম বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে বুকাজানৰ পৰা আনন্তৰাম কাট নিউজ পৰিষদৰ নিৰ্বাচনলৈ আৰু বেছি দিন নাই শাসকীয় দল বিজেপিয়ে পৰিষদৰ নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতা অৰ্জনৰ বাবে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত তুংগুত তুলিছে মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাওৰাঘাট বিধানী সমষ্টি এলেকাৰ অন্তৰ্গত মহামায়া সমষ্টিৰ লুনচিং তেৰণ আৰু কৰকান্থি সমষ্টিৰ ৰাজু টিছো আৰু হাওৰাঘাট সমষ্টিৰ খৰচিং ৰংপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় 17 জুনত অনুষ্ঠিত হ'ব পৰিষদৰ নিৰ্বাচনটো শাসকীয় দল বিজেপিৰ বাবে মাত্ৰ শক্তি পৰীক্ষাই নহয় সন্মানৰ প্ৰশ্নও জড়িত হে দিল্লী দিছপুৰ মিলি ডিফুট বিজেপি শাসক দল বনাবই লাগিব এনে প্ৰচেষ্টাত যোৱা সোমবাৰে লুম্বাজং বিধানী এলেকাৰ অন্তৰ্গত লুম্বাজং সিংহাসন লাংফেৰ আৰু ফুলনি এই চাৰিটা পৰিষদীয় সমষ্টি কেইটাত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায় তাৰ পিছত মঙলবাৰে মন্ত্ৰী হিমন্তই হাওৰাঘাট বিধানী সমষ্টিৰ হাওৰাঘাট মহামায়া কৰকান্থি পৰিষদীয় সমষ্টিৰ তিনিটাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি জোৰদাৰ প্ৰচাৰ চলায় মহামায়া সমষ্টিত বিজেপি প্ৰাৰ্থী লুনচিং তেৰণৰ নিচিনা সভাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে বিগত সুদীৰ্ঘ সময়ত এএছডিসি আৰু কংগ্ৰেছৰ শাসনত মহামায়া সমষ্টিত একো উন্নতি হোৱা নাই ভাষণত আৰু কয় যে দিল্লী দিছপুৰত বিজেপি চৰকাৰ হোৱাৰ দৰে কাৰ্বি পৰিষদতো বিজেপি দলৰহে চৰকাৰ হ'ব উল্লেখ্য মহামায়াত অনুষ্ঠিত হোৱা এই সভাত 21 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে বিজেপিত আনুষ্ঠানিক যোগদান কৰি পদুম ফুলৰ খেতিত আত্মনিয়োগ কৰিছে অৱশ্যে সমষ্টিটোত পদুম ফুলৰ খেতি কিমান ভাল হৈ উঠে সেয়া সময়তহে পৰিলক্ষিত হ'ব পৰিষদৰ দাদক নিৰ্বাচনত জয়লাভৰ বাবে এইচএছডিসিৰ দলেও নিৰ্বাচনী প্ৰচাৰ সভা কৰিছে জোৰদাৰ লাংফেৰ সমষ্টিৰ অন্তৰ্গত ঘাৰাজান ৰংহাংগাঁৱত সভা অনুষ্ঠিত কৰি প্ৰাৰ্থী সোনা সিং টেৰাঙৰ সভাত প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাং বিধায়ক চন্দ্ৰকান্ত টেৰাঙে যোগদান কৰি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰিছে বিগত সুদীৰ্ঘ কালছোৱা পৰিষদত কংগ্ৰেছ আৰু বিজেপি চৰকাৰ শাসনৰ ফলত এই এলেকা অতিশয় পিছ পৰি গৈছে ইয়াৰ আগতে পৰিষদত এএছডিসিৰ শাসনকালত সোনা সিং টেৰাঙে কাৰ্যবাহী সদস্য হৈ থাকোতে যি অলপ উন্নতিৰ মুখ দেখা গৈছিল তাৰ পিছত অঞ্চলটোত উন্নয়ন একেবাৰে স্তব্ধ হৈ পৰিছে
হেহে হৰ সংখ্যক ভোটদানেৰে এএছডিচিৰ প্ৰাৰ্থী সোনা সিং টেৰাঙকে জয়লাভ কৰি দিব লাগিব বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাঙে কয় যে এইবাৰ লাংফেৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ প্ৰাৰ্থী ৰাম সিং টিমুং লাংফেৰ ৰাইজৰ বাবে মুঠে উপযুক্ত নহয় বুলি কোৱাৰ আগতে প্ৰাৰ্থী গৰাকীয়ে নিজৰ ঘৰৰে পুত্ৰ সম্ৰাজেন টিমুঙে আন দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি দেখুৱাই দিলে পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো খন্তেক বাণিজ্যিক বিৰতি Difu Girls College, Dharamnala, Difu 782462. The first and the only girls' college of Karbi Anglong district. Render 25-year service to the student community. Good physical and learning infrastructure. Good academic result in HS and TTC. Learner-centered teaching. Well-experienced teachers. Intensive care for average and advanced learner. The college offers honors courses in English and Assamese. Prospectus can be collected from the college office during office hours or you can call at 9435365321 and 9085251378. Email principaldgcdharamnal@gmail.com. Singiri Junior College. Admission notice for class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve, Difu, Karbi Anglong, Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Admission going on. Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang salahormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hitikulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Don Bosco Junior College, Difu. Admissions going on for the session 2017 to 18 for class 11 Arts, Science and Commerce. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 782448 Jila Karbi Anglong Jugajugor number 7896169017 হেৱাৰ বাবে 7896169021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675246448
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ পৰা অহা 17 জনত অনুষ্ঠিতব্য নিৰ্বাচনত বিজয়ী হ'বৰ বাবে সমষ্টিটোৰ আটাইবোৰ ৰাজনৈতিক দল সংগঠনে তৎপৰ হৈ উঠিছে এইবাৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী প্ৰদীপ ৰংপিয়া পুনৰ জয়ী হৈ অহাৰ বাবে মৰণপণ নিৰ্বাচন ৰণত নামি পৰিছে চিনথং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সৰ্বমুঠ 17টা পোলিং ষ্টেচনৰ বুথ কমিটিৰ কাৰ্যালয় প্ৰাৰ্থী প্ৰদীপ ৰংপিয়া মুকলি কৰি 17 জনত অনুষ্ঠিতব্য পৰিষদৰ নিৰ্বাচনৰ বাবে এক প্ৰকাৰ পূৰ্ণ প্ৰস্তুতি হৈ উঠিছে বুথ কমিটিৰ কাৰ্যালয় মুকলি অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত হোৱাত জয়সিং বংৰুং সাৰসিং ইংটি প্ৰদীপ ৰংহাং লুঞ্চে তেৰাঙকে ধৰি স্থানীয় মহিলা যুৱ মৰ্চা আৰু অঞ্চলটোৰ কেইবাগৰাকী গাঁওবুঢ়াসকলে উপস্থিত থাকে সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিৱৰ্তনৰ লগতে আমাৰ গোটেই গাঁও অঞ্চলৰ ৰাইজেও পৰিৱৰ্তনৰ দিশত আগবাঢ়ি যাব লাগিব অঞ্চলটোৰ পৰিৱৰ্তনৰ বাবে সৰহসংখ্যক ভোটদানেৰে পুনৰ চিনথং পৰিষদীয় সমষ্টিৰ পৰা জয়যুক্ত কৰি দিবলৈ প্ৰাৰ্থী প্ৰদীপ ৰংপিয়ে সমষ্টিবাসী ৰাইজৰ আগত অনুৰোধ জনায় পৰিষদৰ নিৰ্বাচন চমু চাপি হোৱাৰ লগে লগে জিলাখনৰ আটাইবোৰ ৰাজনৈতিক দল সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ বৰ্তমান তুংগত অগপ প্ৰাৰ্থী লৰেন্স ইংটিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে উপস্থিত হাজাৰ হাজাৰ সমৰ্থকক সম্বোধি ভাষণ প্ৰদান কৰে 22 নং সমষ্টিৰ দুখীয়া জনগণৰ সৰ্বাংগীন উন্নয়নৰ বাবে অগপ প্ৰাৰ্থীক অধিক মাত্ৰাত ৰাইজে ভোটদান কৰি জয়যুক্ত কৰা আৱশ্যক কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া দাবী স্বায়ত্তশাসিত ৰাজ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অগপৰো পূৰ্ণ সমৰ্থন আছে ৰাজ্য তথা জিলাখনত হিন্দু বাংলাদেশীক আশ্ৰয় দিয়া বিষয়ৰ সন্দৰ্ভত অগপ কেতিয়াও একমত নহয় এইদৰে অগপ প্ৰাৰ্থী লৰেন্স ইংটিৰ নিৰ্বাচনী সভাত অগপ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে ভাষণ প্ৰদান কৰি ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰে উল্লেখ্য ৰবিনসন ইংটিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী প্ৰাক্তন বিধায়ক বিনোদ গোৱালা বুকাজান জিলা অগপ কমিটিৰ প্ৰাক্তন প্ৰশান্ত বৰা প্ৰাৰ্থী লৰেন্স ইংটিৰ উপৰিও কেইবাগৰাকী অগপ সমৰ্থক নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে 5 জুনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালকৰ উদ্যোগত 6 জুনত মাটিপুং ভূমি সংৰক্ষণ কাৰ্যালয়ৰ সন্মুখত গছপুলি ৰোপণ কাৰ্যসূচীৰে উদযাপন কৰা হয় ইয়াৰ উপৰি মাটিপুং অঞ্চলৰ ৰাইজক কেইবাডালো মূল্যৱান আৰু ঔষধযুক্ত গছপুলি এনজিঅ ৰবৰ গছৰ পুলি বিতৰণ কৰা হয় এই গছপুলি ৰোপণ কাৰ্যসূচীত অতিৰিক্ত সঞ্চালক জিতেন বালাকাৰ ডিফু সংমণ্ডলৰ কাৰ্যালয় ভাৰপ্ৰাপ্ত বিষয়া এছ তেৰাংপি বৰলাংফেৰ ৰেঞ্জাৰ অশ্বিনী শৰ্মা দেওপানীৰ ৰেঞ্জাৰ ৰাজেন তাৰকে ধৰি কেইবাগৰাকী বন বিষয়াসকলে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে উপলক্ষে ইয়াত আমি সমাবেত হৈছোঁ আমি ভূমি সংৰক্ষণ বিভাগৰ ফালৰ পৰা আমি গছপুলি বিতৰণৰ আমি প্ৰগ্ৰেম লৈছোঁ আৰু সেই প্ৰগ্ৰেমত আমি আমাৰ সেল্ফ হেল্প গ্ৰুপ বা দুখীয়া যিখিনি আমাৰ জনসাধাৰণ আছে যিখিনি ইণ্টাৰেষ্টেড আমাৰ
মানুহ আছে তেখেতসকলৰ মাজত আমি আজি গছপুলি বিতৰণৰ কাৰণে বিশেষকৈ আমি মেডিচিনেল প্লেণ্টছ আমি আজি ইয়াত ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু ৰাবাৰৰ আমি সেলফ হেল্প গ্ৰুপৰ মাজত আমি ৰাবাৰ প্লেণ্টছো আমি ডিষ্ট্ৰিবিউশ্যন কৰিম যাৰ মাটি আছে বা খেতি বাতি কৰিব পাৰে তেওঁলোকৰ মাজত আমি বিতৰণ কৰিবলৈ ওলাইছোঁ ইয়াৰ উদ্দেশ্যটো হ'ল এইবাৰ আমাৰ গোটেই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ আমাৰ মুখ্য বিষয়টো হৈছে আমি প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক আনিব লাগে KSYCৰ হাওৰাঘাট কমিটিৰ উদ্যোগত ডগমকাত 5 জুনত উদযাপিত হয় বিশ্ব পৰিৱেশ দিৱস ডগমকাত থংনকবে কলেজ আৰু সেন্ট এক্সেভিয়াৰ স্কুলৰ সন্মুখত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ডগমকা থানাৰ অসি খুৰুঙৰ দ্বাৰা প্ৰথমটো গছপুলি ৰোপণ কৰে জিআই থকা আৰু জিআই থাকিব দিয়া এনে মহৎ লক্ষ্যৰে উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে KSYCৰ দ্বাৰা গ্ৰহণ কৰা কাৰ্যসূচীত বুঢ়া সিং ৰংপি বহিৰাম ইংহি প্ৰমুখ সংগঠনটোৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে পৰিষদৰ নিৰ্বাচন চমুচাপি অহাৰ লগে লগে পশ্চিম কাৰ্বি আংলঙত নিৰ্বাচনী বতাহৰ ৰেহৰূপ সঘনাই যেন সলনি হ'ব ধৰিছে পুনৰ 6 মেত পশ্চিম কাৰ্বি আংলঙৰ বিজেপি কমিটিৰ পৰা 5 গৰাকীকৈ বিজেপিৰ সক্ৰিয় সদস্য ৰাজ্যিক বিজেপি নেতৃত্বই দলৰ পৰা বহিষ্কাৰ কৰিছে বহিষ্কৃত সদস্য কৰ্মীসকলৰ নাম ক্ৰমে লৰেন্স টেৰন লিপছন বে অনন্ত আমসিং সামসিং টেৰাং আৰু দুৱাৰ আমলা ভিডিচিৰ অধ্যক্ষ সাৰজংকা টেৰন আদি আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ